টোপনিত আছিলোঁ তো 2টামান বজাত মানে মই এটা চাউণ্ড পালোঁ। চাউণ্ড পাইছোঁ উঠি আহিলোঁ যে অহাৰ পিছত চালোঁ যে শিলকেইটা গোহালিৰ ভিতৰত আছে আৰু মাটি চাইডত পৰি আছে, গছ পৰি আছে। ৰাতি এইগিলা মই চাইড কৰি দিলোঁ, শিল চিলগিলা গৰু টোপনি মাৰিব লাগে। গছটো যে ৰাতিপুৱাই কাটালোঁ, চাইড কৰি দিলোঁ। বিপদজনক ঘটনা আছিল আৰু অলপ যদি পাল্টি খালোঁ যে মোটামুটি গোহালিও গ'লে, গৰু গ'লে, মানুহ গ'লে। মানুহ আছে বহুত মানুহ আছে। নাই দিয়া নাই। মাধৱদেৱ নগৰ আহিলেতো ভালেই, কিন্তু নাহে। নাই দিয়া হপকে এটা চাউণ্ড ওলাল, তো মই সাৰ পালোঁ। সাৰ পানি চাওঁ যে কি হ'ল, চাওঁ যে গাছডাল পূৰা গোহালিত খালি আছে। ওলাই আহিলোঁ, ওলাই কিনে এইগিলা শিল চব গোহালিৰ ভিতৰত আছে। কি ক'ম মানে আপোনালোকৰ জৰিয়তে কৈ আছোঁ, প্ৰশাসনে যে কিবা ব্যৱস্থা লয় ভাল হ'ব। আজি 3-4 দিনৰ পৰা আমাৰ চক্ৰ বিষয়া মহোদয়ৰ নিৰ্দেশ মৰ্মে আমাৰ আজি য'ত সম্ভৱতীয় এৰিয়া লেণ্ডশ্লাইড হোৱা বা বানপানী কৃত্ৰিম বানপানী হোৱা এলেকা আমাক বহুত দিনৰ পৰা আমাক জাননী দিয়াই আছে আৰু ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ পৰাও আমাক জনাই আছে। আজি সেই মৰ্মে আমি আজি ৰাতিপুৱাৰ পৰা গোটেই অঞ্চল পদুমবাৰী হওক বা গতনগৰ অঞ্চল, তাতে পানী বহুত জেগাত পানী হৈছে। তাত মহানগৰী বিভিন্ন জেগাত এই বৰাগাঁৱৰ এক্সেউকীয়া হস্পিটেলৰ সন্মুখতো কিছুমান পানী হৈছিল। এইখিনি আমি পৰিদৰ্শন কৰিছোঁ, কৰি আমি ৰাতিপুৱা ভাগত আমি চক্ৰ বিষয়া মহোদয়ক নিৰ্দেশ জনাইছোঁ। কিন্তু এতিয়া এইখিনি অঞ্চলত এতিয়া গম পাই কিনে এতিয়া আহি আমি গম পাইছোঁ যে ইয়াতো লেণ্ডশ্লাইড হৈছে। ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ পৰা অলৰেডি তেওঁলোকক মানে য'ত সম্ভাৱ্য এৰিয়া আছে তাত মানে আমাৰ নটিচ ইছ্যু কৰা হৈছে আৰু কিছুমান কৰিও আছে এতিয়াও। লোকসকলতো নিজে অলপমান সাৱধান নিজে হ'ব লাগিব কিছুমান ক্ষেত্ৰত, আৰু কিছুমান আমাকো প্ৰশাসনকো জনাব লাগিব বা ওচৰ চুবুৰীয়াৰ থ্ৰুৱেদি হওক বা বেলেগৰ থ্ৰুৱেদি হওক। আৰু চব এলেকাত আমি আহিব পৰা পৰ্যায়ও নাই, ৰাস্তা ঘাট বহুত বেয়া। জিলা প্ৰশাসনে অভিয়াছলি জিলা প্ৰশাসনৰ পৰাইতো আমাক নিৰ্দেশ দিয়া আছে। মানে টোল ফ্ৰী নাম্বাৰ আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ পৰা ইছ্যু হ'ব, তাত আমি সেইটো হ'লে আমি দিম, জনাম। মানে আমাৰ যদি কিবা অসুবিধা হয় বা আপোনালোকৰ মিডিয়াৰ থ্ৰুৱে দিয়ে হওক বা আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ দ্বাৰাই হওক, প্ৰশাসনৰ লগত যোগাযোগ কৰে যাতে। ধৰক টোপনিত আছিলোঁ তো 2টামান বজাত মানে মই এটা চাউণ্ড পালোঁ। চাউণ্ড পাইছোঁ উঠি আহিলোঁ যে অহাৰ পিছত চালোঁ যে শিলকেইটা গোহালিৰ ভিতৰত আছে আৰু মাটি চাইডত পৰি আছে, গছ পৰি আছে। ৰাতি এইগিলা মই চাইড কৰি দিলোঁ, শিল চিলগিলা গৰু টোপনি মাৰিব লাগে। গছটো যে ৰাতিপুৱাই কাটালোঁ, চাইড কৰি দিলোঁ। বিপদজনক ঘটনা আছিল আৰু অলপ যদি পাল্টি খালোঁ যে মোটামুটি গোহালিও গ'লে, গৰু গ'লে, মানুহ গ'লে। মানুহ আছে বহুত মানুহ আছে। নাই দিয়া নাই। মাধৱদেৱ নগৰ আহিলেতো ভালেই, কিন্তু নাহে। নাই দিয়া হপকে এটা চাউণ্ড ওলাল, তো মই সাৰ পালোঁ। সাৰ পানি চাওঁ যে কি হ'ল, চাওঁ যে গাছডাল পূৰা গোহালিত খালি আছে। ওলাই আহিলোঁ, ওলাই কিনে এইগিলা শিল চব গোহালিৰ ভিতৰত আছে। কি ক'ম মানে আপোনালোকৰ জৰিয়তে কৈ আছোঁ, প্ৰশাসনে যে কিবা ব্যৱস্থা লয় ভাল হ'ব। আজি 3-4 দিনৰ পৰা আমাৰ চক্ৰ বিষয়া মহোদয়ৰ নিৰ্দেশ মৰ্মে আমাৰ আজি য'ত সম্ভৱতীয় এৰিয়া লেণ্ডশ্লাইড হোৱা বা বানপানী কৃত্ৰিম বানপানী হোৱা এলেকা আমাক বহুত দিনৰ পৰা আমাক জাননী দিয়াই আছে আৰু ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ পৰাও আমাক জনাই আছে। আজি সেই মৰ্মে আমি আজি ৰাতিপুৱাৰ পৰা গোটেই অঞ্চল পদুমবাৰী হওক বা গতনগৰ অঞ্চল, তাতে পানী বহুত জেগাত পানী হৈছে। তাত মহানগৰী বিভিন্ন জেগাত এই বৰাগাঁৱৰ এক্সেউকীয়া হস্পিটেলৰ সন্মুখতো কিছুমান পানী হৈছিল। এইখিনি আমি পৰিদৰ্শন কৰিছোঁ, কৰি আমি ৰাতিপুৱা ভাগত আমি চক্ৰ বিষয়া মহোদয়ক নিৰ্দেশ জনাইছোঁ। কিন্তু এতিয়া এইখিনি অঞ্চলত এতিয়া গম পাই কিনে এতিয়া আহি আমি গম পাইছোঁ যে ইয়াতো লেণ্ডশ্লাইড হৈছে। ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ পৰা অলৰেডি তেওঁলোকক মানে য'ত সম্ভাৱ্য এৰিয়া আছে তাত মানে আমাৰ নটিচ ইছ্যু কৰা হৈছে আৰু কিছুমান কৰিও আছে এতিয়াও। লোকসকলতো নিজে অলপমান সাৱধান নিজে হ'ব লাগিব কিছুমান ক্ষেত্ৰত, আৰু কিছুমান আমাকো প্ৰশাসনকো জনাব লাগিব
বা ওচৰ চুবুৰীয়া থ্ৰুৱেদি হওক বা বেলেগৰ থ্ৰুৱেদি হওক আৰু চব এলেকাত আমি আহিব পৰা পৰ্যায়ও নাই, ৰাস্তা ঘাট বহুত বেয়া। জিলা প্ৰশাসনে অভিয়াছলি জিলা প্ৰশাসনৰ পৰাইতো আমাক নিৰ্দেশ দিয়া আছে, মানে টোল ফ্ৰী নাম্বাৰ আমাৰ ৰেজিষ্টাৰ মেনেজমেণ্ট এক্টৰ পৰা ইছ্যু হ'ব, তাত আমি সেইটো হ'লে আমি দিম জনাম। মানে আমাৰ যদি কিবা অসুবিধা হয় বা আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদিয়ে হওক বা আমাৰ ৰেজিষ্টাৰ মেনেজমেণ্ট এক্টৰ দ্বাৰাই হওক প্ৰশাসনৰ লগত যোগাযোগ কৰি যাতে